কমৰা গুড মৰ্নিং। এই মিনিষ্টাৰ ছাৰ আপোনাক বিচাৰিছে, অকণ কথা পাতক। শৰ্মা ডাঙৰীয়া ক'ত আছে আপুনি? ঘৰতে আছো ছাৰ। কিয় ছাৰ 5টা চাই নহয় কেনেকে যাম ছাৰ? 5টা সুবিধা কৰিব বুলি ছাৰ। কিয় পাছ লাগে আপোনাক? 12টা বজালৈকেতো পাছ নালাগে একো। ছাৰ ঘূৰি আহোঁতে দেৰি হ'ব নহয় ছাৰ মোৰ অকণমান। কিয় আপুনি মোৰ লগত মোক ক'ব লাগিছিল আহি পেলাই ইয়াতে। মই নাজানো ছাৰ, আপুনি মোক কৈছিলো যে আপুনি মই মন্ত্ৰীয়ে আপোনাক চিফ ইঞ্জিনিয়াৰ মাতিছিল নে ইয়ালে? কৈছিলো ছাৰ চিফ ইঞ্জিনিয়াৰ। মই 5টা চাই কিয় আপুনি মই মন্ত্ৰী হয়, মই কিন্তু এৰা মানুহ নহয় দেই। বুজিছো ছাৰ। আপুনি 50% কাম কৰিছে, কাম কমপ্লিট কৰক, নহলে আপোনাৰ ওপৰত মই ক্ৰিমিনেল কেছ দিম। কাম কৰিয়ে আছো ছাৰ, তাতে মাটি চাটি নাই। যদি ৰাজীৱ শইকীয়া ডাঙৰীয়া আহিব পাৰে, আপুনি কিয় নোৱাৰে আহিব কওকচোন? গৈছে ছাৰ কিবা এটা চবৰ পৰা পলাই ফুৰে আপুনি। আপুনি অফিচাৰৰ পৰা পলাই ফুৰে, নাহে। 52% কাম হৈছে। জেড ইঞ্জিনিয়াৰিঙৰ 90% কাম হৈছে, আপোনাৰ 52% কাম হৈছে। ঠিক আছে ছাৰ। আপোনালোকৰ কাৰণে মানুহ বিপদত পৰিব। পৰা নাই ছাৰ, মই এটা স্কিম কমপ্লিট কৰিছো। মই আপোনাক ৰিকুৱেষ্ট কৰি কৈছো, হয় মই আপোনাক ভালকে কৈছো, কাম আপুনি 1 মাহৰ ভিতৰত কমপ্লিট কৰিব লাগিব। মাটি নাপায় ছাৰ, তাতে গভৰ্ণমেণ্টৰ মাটি নাই। বেলেগে কোনেকে মাটি পাই আছে? মাটি কিনি লৈছো ছাৰ, মানুহবিলাকে মাটি নিদিয়ে ছাৰ। বেলেগে মাটি কিয় পাই আছে? আপোনালোকে মাটি ছাৰ য'ত পাইছিলো মাটি তাতে মাটি নাপালে বুলি আপোনালোকক লিখিত দিছিল নেকি? দিছো ছাৰ, মই বহুত লিখাটো দিছো। বহুত আপোনাক বহুত কথা ক'ব লগা আছে ডিপাৰ্টমেণ্টৰ আছে বুলি কয়। নাই ছাৰ, নাই ছাৰ আছে বুলি কয়। মাটি ক'ত পালে? ছাৰ তেখেতসকলে যেতিয়া কিনিছিল ছাৰ, সেই পথাৰৰ মাটিবিলাক পানী হৈ গৈছিল। আপুনি কাইণ্ডলি আপোনাক উইথ ৰেচপেক্ট কৈছো, আপোনাক বেছি কথা কৈ আছে। মোৰ কথা শুনক। কওক। আপুনি কামটো লওঁতে চাইছিল নে নাই ইয়াত যে মাটি নাপায়? ছাৰ কামটো লওঁতে ছাৰ তাতে ডিপাৰ্টমেণ্টে মাটি দিবলৈ হৈছিল, গোটেইখিনি এনক্ৰোচমেণ্ট হৈ আছে মাটিবিলাক ছাৰ। আপুনি কিমান দিনত কমপ্লিট কৰিব লগা আছিলে? ছাৰ আমাৰতো অৰ্ডাৰ দিওঁতে ছাৰ 2 মাহে দিয়ে ছাৰ তেওঁলোকে। এতিয়া কিমান দিন হ'ল? ছাৰ এতিয়াতো মাৰ্চলৈকে মোৰ টাইম আছে, এতিয়া 22 মাৰ্চলৈকে। কিমান দিন হ'ল আপোনাক? ৰ'ব, কিমান দিনত দিছিল? টাইম কিমান দিন? কিমান দিন দিছিলে? কিমান দিন হ'ল তেওঁৰ? হা? কেইমাহ হ'ল? কেইমাহ দিছিলে? কেইমাহ হ'ল? 1 বছৰ হৈ গ'ল। আপুনি 1 মাহৰ ভিতৰত কাম কৰক, নহ'লেতো মই কাম কেনচেল কৰিম। কাম কেনচেল কৰো, প্ৰথম আপোনাৰ ওপৰত মই একশ্যন ল'ম। আপোনাৰ কাৰণে গাঁৱৰ মানুহ, দুখীয়া মানুহ ঘৰ দুৱাৰ ধৰিব, মানুহৰ খেতি নষ্ট হ'ব, আপুনি ধনী হ'ব, সেইটো মই হ'ব নিদিওঁ। কিছু চাজৰিকাই নিদিয়ে এইটো হ'বলৈ। আপুনি প্ৰথম মোক অসন্মান কৰিছে নাহি। মোক 5 টকালৈকে কেনেকে যাম ছাৰ? 12টালৈকে 5 কিয় লাগে আপোনাক? 12টা দেৰি হ'ব নহয় ছাৰ ঘূৰি আহোঁতে। মোৰ কেনেকে দেৰি হ'ব? মইতো আপোনাক এৰি দিলো হয়, আৰু মই মন্ত্ৰী এটা আপোনাক লৈ গ'লো হয় লগত। হয়তো নাজানো ছাৰ, আপোনাৰ লগত লৈ গ'লো মানে আপুনি নক'লে কিয় চিফ ইঞ্জিনিয়াৰক? দিবক কৈছো ছাৰ, মই দিবক কৈছো যে 5টা কৈছো ছাৰ। মই তেওঁ ফোন কৰিছিল ৰাতিপুৱা, মই কৈছো 5টা কিয় 5 লাগে আপোনাক? চিফ ইঞ্জিনিয়াৰে কৈছে 5 নালাগে, মই আছো। আপুনি এনেকে বাহানা বনাব আহিছে। ঠিক আছে ছাৰ, কিন্তু মোৰ লগত নকৰিব, হ'ব ছাৰ। গম পাইছে? আপুনি আজিৰ পৰা কাম চলি আছে নাই? বৰষুণৰ কাৰণে কাম বন্ধ আছে। মানুহখিনি বিপদত পৰিব। বৰষুণৰ কাৰণে কাম বন্ধ হ'ব আছে ছাৰ। বৰষুণৰ কাৰণে কাম বন্ধ হ'ব। বৰষুণৰ কাৰণেতো এটলিষ্ট মানুহ থাকিব লাগে চাইডত। ছাৰ বৰষুণ মানুহ ঈদৰ কাৰণে গুচি আছে, ঈদ হৈছিলে বৰষুণৰ আগত। আজি কালি আহক ইয়ালে, কালি আহি মোক এবাৰ ফটো পঠাব। হ'ব ছাৰ, কালিৰ পৰা কাম আৰম্ভ কৰিব। বালি মাটি দিলেও আপত্তি কৰে। আপুনি বানপানী দিনত ইয়াতে আপুনি এবাৰ মথাউৰিত থাকিব লাগিব। আছো ছাৰ, আমাৰ জগছৰ আমি আছো। বানপানী আপুনি মই শৰ্মা ডাঙৰীয়া আপোনাক মই ৱৰ্ড দি গলো, ৰাতি 2টা বজাত আপোনাৰ মথাউৰি চাবলৈ আহিম। 38 years কাম কৰিলো ছাৰ, এতিয়ালৈকে ক'তো 30 years কাম কৰিলে মোৰ মতলব নাই, কাম কমপ্লিট কৰা নাই মোৰ সেইটো মতলব। মাটি নাপায় অসন্মান কৰিছে সেইটো মতলব। মাটি নাপায় ছাৰ, তাত অসন্মান কৰিছে, মাতিছে আপুনি অহা নাই সেইটো মতলব। মাটি ব্যৱস্থা এটা কথা আজি ৱৰ্ড দি গলো, ৰাইজৰ আগত কৈ গলো, শৈলেন শৰ্মাৰ কামত মই ৰাতি 2টা বজাত চাব আহিম। বানপানী দিনত ফুল পানী সময়ত আহিম, আৰু আপুনি পদত থাকিব লাগিব। আপোনাক মই 5 উলিয়াই দিম। হ'ব ছাৰ, ঠিক আছে। কিন্তু এনেকে আপুনি 52% কাম 1 বছৰ কৰিব নোৱাৰে, মানে কামটো আপুনি 3 বছৰ লগাব। আৰু আপোনাৰ ছাৰ বহুত ডিপাৰ্টমেণ্টৰ গেষ্টত আপোনাৰ ক'ব লগা আছে ছাৰ, বহুতখিনি ডেস্ক আছে, গতিকে আপুনি তেওঁলোকে অৰ্ডাৰখন দিয়ে ছাৰ, হয় ছাৰ, মই কথাখিনি যদি কৰিব পাৰে আপুনি কিয় কৰিব নোৱাৰে? ছাৰ শুনক, তেওঁলোকে এইটো কোনে কৰিছে নকৰিছে, তেওঁলোকে এখন
এইখিনি কৰক এজনে ইটো কথা সেইজনে সিটো কথা আপুনি ইয়াত আহি আজি মোক নকলে কিয়? এখন ড্ৰয়িং দি আছে তেওঁলোকে এখন অৰ্ডাৰ লগত ড্ৰয়িং এখন দি দিছে MLA আছে, তেওঁলোকে মিনিষ্টাৰ আছে, আছে, আপুনি ইয়াত আহি নকলে কিয়? আপোনাৰ ৱাটাৰ ৰিচোৰ্চটো চিভিল ইঞ্জিনিয়াৰ হয় নহয় চিভিল ইঞ্জিনিয়াৰ তেওঁলোকে একো নিদিয়ে ছাৰ ড্ৰয়িং চয়িং নিদিয়ে কিমান প্ৰফাইল আছে কি আছে এইবিলাক বহুত কথা কৰিব লাগে আপোনাক মই কৈ দিছো আপুনি মোৰ লগত কাইণ্ডলি তৰ্কাতৰ্কি নকৰিব আপোনাৰ ওপৰত মই একশ্যন লৈ দেখাম হ'ব ছাৰ ঠিক আছে যি লৈ ল'ব উপায়টো নাই কিন্তু তাত মাতি আপুনি কাম কৰা নাই মানুহক মই কালি প্ৰেছ মিট কৰি ক'ম ছাৰ আপোনাৰ কাৰণে মানুহৰ ঘৰ দুৱাৰ ভাঙিব মই ঘৰ দুৱাৰ ভাঙিলে ছাৰ তাৰ কাৰণে মই কম ক্ষতিপূৰণ মই মানুহ মৰিব মই মাতি পাৰি আপোনাৰ কাৰণে মানুহ মৰিব সেইটো হ'বলৈ মই নিদিওঁ তাত কেনেকে মাটি কাম কৰি আছে কাম আপুনি আৰু ল'ব নোৱাৰে এইটো কাম কমপ্লিট কৰক আপুনি কাম ল'ব নোৱাৰে হ'ব ছাৰ হ'ব আপোনাক ব্লেক লিষ্টেড কৰিম হ'ব ছাৰ মই এইখিনি মাতি পোৱা নাই চব ডিপাৰ্টমেণ্টত আপোনাক ব্লেক লিষ্টেড কৰিম মই হ'ব ছাৰ মই গভৰ্ণমেণ্টত আপোনাৰ কাম কৰিব মই ৰিটায়াৰমেণ্টে লৈ ল'ম ছাৰ আৰু কামেই নকৰোঁ ৰিটায়াৰমেণ্ট লওক আপুনি মানুহক অন্যায় কৰাটো ৰিটায়াৰমেণ্ট লওক কৰা নাই ছাৰ মোকতো মোৰ আপুনি মন্ত্ৰী হিচাপে গাড়ী জৰুৰী কথা ক'লে নহ'ব ছাৰ মই কোনো বেয়া কাম কেতিয়াও মই বেয়া কাম নকৰোঁ আপুনি মোক জৰুৰী কৰি ক'লে আপোনাৰ কথা কিন্তু মই কি সমস্যা হৈছে যে আপুনি সুধিছেনে ছাৰ তাত মাটি নাপায় ছাৰ মাটিখিনি স্পটত নকলে কিয় ছাৰ মাটি নাপায় এইটো সময় আপুনি মিটিং পাতা মিটিঙত ক'ম ছাৰ আপুনি আহিব লাগিব নহয় স্পটত মই আহিছো মাটি নাপায় ছাৰ তাত মাটিখিনি কাম কৰিছোঁ স্পটত আপুনি কিয় নাহিলে আজি ছাৰ মই কৈছোঁ 5 নাই বুলি পেলাই 5 নাই সেইকাৰণে অহা নাই ছাৰ 12টালৈকে কিয় 5 লাগে আপোনাক মই 10টাত আহিম আপুনি ইয়াৰ পৰা 11টাত ওলাই গ'ল হয় আপোনাৰ লগত মোৰ যোগাযোগ হোৱা নাই নে ছাৰ আপুনি যদি তেনেকৈ ক'লে অফিচৰ লগত অফিচে আপোনাক কোৱা নাই মন্ত্ৰী যাব বুলি অফিচলৈ চিঠি এখন দিব লাগে ছাৰ তেওঁলোকে সেইখন দেখাব পাৰিলে অফিচত মই চিঠি লাগে আপোনাক ঠিক আছে মই চব কৰিম আপোনাক মই এতিয়া কথা নাপাতো আপোনাৰ চব ব্যৱস্থা ল'ম চিঠিও দিম আপোনাৰ মই চব ব্যৱস্থা ল'ম হ'ব ছাৰ হ'ব থেংক ইউ